Hey bro, come here. Whoa, wait, wait. So guys, welcome to my channel RJ's vlog. So আজি মই গৈ আছো জেগা এটালৈ ঘূৰিবলৈ। তো ক'ত ঘূৰিব গৈ আছো দেখাই আছো। প্ৰথমতে এইটো চাওক। ৰাতিপুৱা মোৰ গাড়ীখন আকৌ ধুলো। বহুত লেতেৰা হৈ আছে। আজি মানে মই জেগা এটালৈ গৈ আছো য'ত মোৰ ভাইটিয়ে দেখুৱাম বুলি কৈছে জেগাটো। তো মই ভাবিলো আপোনালোককো দেখাও। এইকেইটা মোৰ ভাইটি ভণ্টি। এই দুটা মোৰ ভাইটি। তো বেছি দেৰি নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে মই যোনটো জেগালৈ যাব বিচাৰিছোঁ এইফালেদিও যাব পাৰে, কিন্তু আজি এইফালেদি নাযাওঁ। আজি যাম ইপিনেদি, কাৰণ ইপিনে বহুত লেতেৰা। ইপিনেদি যাম আজি। এইফালেদি নোযোৱা কাৰণটো হ'ল এইফালেদি মানে ৰাস্তাটো খুবেই ভাল, ইমান ধূলি বালু নাই। এইপিনেদি বহুত ধূলি বালু। তো এইফালেদি নাযাওঁ, ধুবুৰী হৈ নাযাওঁ, আজি গলগঞ্জ হৈ যাম। তো গৈ থাকোঁ আৰু লাহে লাহে। বহুত দেৰি ৰখাৰ পিছত ট্ৰেইনখনো আহি পালে আৰু বহুত ওচৰত থাকিব, ধূলি বালি পুৰা মুখত লাগিব এতিয়া। আজি ৰখোতে বাপৰে হৈ গ'ল ৰে। তো ডান্ঠাডাল উঠাই দিয়া, যাওঁ আৰু বহুত দেৰি ৰখালা। হেলমেটটো খুলি দে, ৰেডি নে? গৈ থাকোঁতে নেচাৰ কল আহিল। তো নেচাৰ কলটো কৰি লওঁ, তাৰপিছত আগবাঢ়ো। তো ইয়াৰ পৰা গাড়ীখন ড্ৰাইভ মোৰ ভাইটিয়ে কৰিব, এজন ভাইটিয়ে কৰিব, আৰু মই ভিউকেইটা আপোনাক ধুনীয়াকৈ দেখাম। আৰু আমিতো গৈয়ে আছোঁ ক'ত যাব লাগে, চাই থাকক ভিডিঅ'টো শেষলৈকে। আহোঁতে আহি পালোঁ আৰু জেগাটোলৈ। চাওক আপোনালোকে ভালকৈ, এইটোক চানঘাট বুলি কয়। আমাৰ বজৰংবলীজি বাইকখন আগত পাৰ্ক কৰিলোঁ এক জেগাত। আগত জোতাটো খুলি লওঁ, কাৰণ জোতা পিন্ধিতে উঠিব নাপায়। তো জোতাটো খুলি পেলাই এখোজ দুখোজকৈ ওপৰলৈ উঠি যাওঁ আৰু। তো এনেকৈ উঠি যাওঁ, এখোজ দুখোজ কৰি ওপৰলৈ উঠি যাওঁ। তো এনেকৈ উঠি এইটো চাওক, এই বান্দৰটো চাব পাৰে, এইটো ইয়াৰ থাকা আৰু বান্দৰটো। ৰ ভাইটি, আহোঁতে দি আছোঁ হা। হেল্ল' কৈ দিয়া, হেল্ল' কোৱা। তো এইটো সম্পূৰ্ণ ওপৰৰ পৰা দেখাই আছে, ৰ'ব এইটো চাওক, বান্দৰকেইটা চাওকচোন, কুকুৰকো ডিষ্টাৰ্ব দি আছে। চাওক বান্দৰটো বহুত বদমাছ থাকে অতি। আপোনালোকক আগত ভিতৰলৈ ভিউকেইটা দেখাওঁ, তাৰপিছত মই মন্দিৰটো কেনেকৈ স্থাপন হ'ল, কেনেকৈ কি হ'ল, এইবিলাক গোটেই কাহিনী ক'ম। কিন্তু আগতে আপোনালোকে ভিতৰৰ ভিউকেইটা চাওক। নাই হোৱা কি, এইটো কাছ। বলক তাৰ মুখৰ ভিতৰত সোমাইছোঁ এপাক। তো আমি কাছৰ মুখত সোমাইছোঁ আহা। তো মোৰ ভাইটিটো আহি আছে মিলন, এইটো কাছৰ মুখটো চাব পাৰে। তাৰ ভিতৰত সোমাই যাওঁ, কি আছে দেখাওঁ। ভাইটি এনেকৈ কাছৰ মুখৰ ভিতৰত সোমাই যাওঁ। কৰি আছে, ভিতৰত কি আছে দেখাই আছোঁ। ভালকৈ চাই থাকক, এয়া চাব পাৰে।
এইটোৱে আপোনাৰ পুৰা ভিউটো ভিতৰত কাছৰ মুখত ইয়াত দেৱী দেৱতা আছে তো এয়া আপোনাৰ মা দুৰ্গা সকলো দেৱী দেৱতা আছে কৃষ্ণা শিৱ তাৰপিছত কালীমা চবেই আছে চাব পাৰে মানে ইয়াৰ ভিতৰত গোটেই দেৱী দেৱতাকেইটাক ৰাখিছে কাছটোৰ ভিতৰত অলপমান আন্ধাৰ আছে ভিডিঅ'টো কিন্তু কি কৰিব ইয়াত একো লাইট চাইট মানে ব্যৱস্থা কৰি দিয়া নাই তো এনেকেই চাওক এতিয়া এনেকৈ ওলাই যাওঁ বাহিৰলৈ ওলাই এতিয়া সেইপিনে যাওঁ অলপমান আৰু চাওক ভিতৰলৈ চাওক কি আছে এইটো নাও ইয়াৰ ভিতৰত কি আছে বলক চাই আহোঁ ইয়াৰ ভিতৰত কি আছে ইয়াৰ ভিতৰত পূজা কৰা আইটেম কেইটা আছে কোনোবাই যদি সেৱা কৰিলে সেৱা কৰিব পাৰে এইখিনি জেগাত আহি এইখিনি চাব পাৰে এয়া চাওক আপোনালোকে যদি সেৱা কৰিব বিচাৰে তেনেহ'লে ইয়াতে আহি পেলাই সেৱা কৰিব পাৰে ভালকৈ ডেক'ৰেট কৰি থৈ দিছে এইটো চাওক গছৰ ভিতৰতো যাব পাৰে নেকি চাওকচোন লাইট মাৰিব লাগিব ইয়াত এটা দৰ্জা আছে কিন্তু দৰ্জাটো লক কৰি থৈ দিছে এইপিনে কি আছে অঁ নাই একো নাই বাদ দিয়া ওলাই যাওঁ আচ্ছা এইটো কি পোষ্ট দাদা কোনোবা এটা জনাবচোন এইখিনি ঠাইত অলপমান চাউণ্ড কম আছে মানে হাল্লা হুল্লা অলপমান ইমান এটা নাই তো মই আপোনালোকক ধুবুৰীৰ প্ৰায় তিনি চাৰিটামান জেগা দেখুৱালোঁ মোৰ আগৰ দুটা ভিডিঅ' আছে যাই চাব পাৰে মই লিংক ডিছক্ৰিপশ্যনত দি দিম মোৰ মেইন কাৰণটো হ'ল মই আপোনালোকক এইবিলাক জেগা দেখুৱাই আছোঁ কিয় কাৰণ আপোনালোকে যদি বাহিৰৰ পৰা কেতিয়াবা আহি পেলাই ধুবুৰীত একো চিনি নাপায় তেনেহ'লে ক'ব যেন চানঘাট চাবলৈ যাম আৰু দুটা ভিডিঅ'ত আছে তাত কি নাম ক'ব লাগে মই সেইকেইটা নাম কৈ দিছোঁ সেইকেইটা ক'লে আপোনালোকক সেইবিলাক জেগাত মানুহে দেখুৱাই দিব তো যদি কেতিয়াবা আপোনালোকে ধুবুৰীত আহে এইবিলাক জেগা চাব পাৰে আপোনালোকে দৰ্শন কৰিব পাৰে মা মহামায়া দিয়াত আহি পেলাই আজি মই ভাবিছিলোঁ আপোনালোকক গোটেইখিনি কথা ক'ম এই মন্দিৰটো কেনেকুৱা হ'ল কিন্তু কোনো এটা গাইড নোপোৱাৰ কাৰণে আপোনালোকক ক'ব নোৱাৰিলোঁ তো যদি আপোনালোকে এই মন্দিৰটোৰ গোটেই কাহিনী জানিব বিচাৰে তেনেহ'লে কমেণ্ট বক্সত জনাব মই নিশ্চয় আৰু একটা ভিডিঅ' Hey bro, come here. Come here, man. Hey bro, come here. Whoa, wait, wait. তো ভিডিঅ'টো ইমানখিনি আছিল এতিয়া ঘৰলৈ যাওঁ তো ইয়াকতো আহোঁতে কিবা এটা দিম বুলি কৈছিলোঁ এয়া দি দিওঁ না ভাই হাই কৈ দিয়া হাই তো দোষ তুমি থাকা আমি যাওঁ আৰু